নমস্কাৰ সবাইকে ৰাইজ কি খবৰ ক'লে আগৰ সকলো ভালে আছে আৰু আজি মোৰ আকৌ এটা ঘটনা হ'ল কি গম পাই নাই ভিডিঅ' অন কৰিব পাহৰি গলো কৈ আছো ডিটেইলছ বিলাক কি হৈছে এতিয়া আকৌ বনাবলগীয়া হৈছে এটা মইতো আকৌ যিমান আপোনালোকে প্ৰথম দেখাব ভিডিঅ'টো নচলে মই নিজক পাৰফেক্টলি দেখাব লাগিব কিন্তু মানে ফ্ৰাষ্ট্ৰেট হৈ গৈছো বাট হ'ব নালাগে আচলতে কিন্তু চাওক ইমান ভালকৈ বুজাৰ পিছত আকৌ ৰিস্ক্ৰিপ্টখন একে মাতিব নোৱাৰো ন যেনেকৈ আপোনাক ক'লো এইখিনি আকৌ একেই হ'ব জানো সেইটোৱে কথা যোনকটা আমি কৈ দিলোঁ এটা মই স্ক্ৰিপ্ট লিখি নাৰাখোঁ মই নিজৰ মুখেৰে কৈ থকা বস্তুবিলাক আৰু ডিটেইলছটো অলপ চাই চিতি কওঁ সেইটোৱে কথা চ' হিচাপত আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই ক'ব গ'লে আপোনাৰ ডিটেইলছখিনি ক'ব গ'লে নাচাই পিনে ক'ব পাৰিম এবাৰ চালে যদি টেনশ্যন নাই সেইটোৱে কথা চ' ভিডিঅ' আমি আৰম্ভ কৰোঁ আৰু তাৰ কথা দুটামান কৈ লওঁ পূজা আহিল গ'ল ফাইনেলি পূজা শেষ হ'ল আৰু দুখটো লাগিছে বাৰু চবৰে বেয়া লাগিছে গম পাওঁ মা আহিল মা গ'ল একো চিন্তা কৰিব নালাগে আকৌ আহিব কেলেণ্ডাৰত পৰা লিখি ৰাখক আৰু 350 দিন আছে এবাৰ ক'ব গ'লে ছেপ্টেম্বৰ 28তে পূজা ষ্টাৰ্ট হ'ব চ' একো নাই আকৌ আহিব আমি আকৌ একেলগে চেলিব্ৰেট কৰিম আমি নিজৰ কৰ্মখিনি কৰি যাওঁ আৰু সময়ত আকৌ আমি তেওঁক পাম আকৌ আমি এনজয় কৰিম সেইটোৱে কথা বাকী আজি এইখিনি কথা বাদ দি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ টপিক হ'ল Redmi Note 14 Plus Pro এই ফোনটোৰ বিষয়ে সকলো স্পেচিফিকেশ্যন কম ভিডিঅ'টো কেনেকুৱা বাৰে বাৰে কৈছোঁ ভিডিঅ'টোতো মই নিজে বনাই আছোঁ ন ভিডিঅ'টো আপোনালোকে ক'ব মই বাৰে বাৰে ভুল কৰি আছোঁ ফোনটো কেনেকুৱা সকলো কথা ক'ম প্লাছ আপোনাৰ কেনেকুৱা স্পেচিফিকেশ্যনছ ফোনটো কেনেকুৱা হ'ব আৰু লগত আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা পাব আৰু ফোনটো ভেৰি গুড মই ইমানখিনিয়ে ক'লোঁ আপোনাক চ' এইটো আৰম্ভ কৰোঁ আপোনাৰ টেক আছে আমলো আনজন যদি কাই চব ব'লৰ ভিডিঅ'টো আৰম্ভ কৰোঁ চ' অসমবাকী ভিডিঅ'টো আমি আৰম্ভ কৰা প্ৰথম আপোনাৰ কমেণ্ট স্ক্ৰীণ আপোনালোকৰ HDR AMOLED ডিসপ্লে HDR 10 Plus চলতে AMOLED ডিসপ্লে Dolby Vision আৰু 6.67 ইঞ্চৰ এখন AMOLED ডিসপ্লে যোনটো ক'লে পাৰফেক্ট কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ 2 যোনটো ক'ব গ'লে আটাইতকৈ এটা পাৱাৰফুল স্ক্ৰীন বুলি ক'ব পৰা যায় চ' দুদিন নামাৰিব কিন্তু পৰিলে আপোনাৰ স্ক্ৰেচ আইচ লাগিব পাৰে অলপ হ'লেও কিন্তু ব্ৰক ভাঙি নাযায় চ' এইটো কথা নেক্সট আপোনালোকৰ আহিল এণ্ড্ৰইড 14 বেছৰ যোনটো ক'বলৈ মজা লগত চিপছেট স্নেপড্ৰেগন 7S Gen 3 এটা প্ৰচেছৰ যোনটো ক'ব গ'লে এটা ভাল বেকআপ গেমিং প্ৰচেছৰ হয় লগত আপোনালোকৰ ইয়াৰ ষ্ট'ৰেজৰ ক্ষেত্ৰত 12-16 GB ৰেম পাব আৰু এক্সপেণ্ডেবল 512 GB ষ্ট'ৰেজ যোনটো ক'লে পাৰফেক্ট বেষ্ট কেমেৰা দেখাব তিনিটা ষ্ট'ৰেজৰ ক্ষেত্ৰতো প্ৰব্লেম নাই স্ক্ৰীনৰ ক্ষেত্ৰতো পাৰফেক্ট এণ্ড্ৰইড আপডেটছ অলছ' ভেৰি গুড চিপছেট পাৰফৰ্মেঞ্চ ইজ ভেৰি গুড গেমিঙৰ কাৰণেও মজা আৰু যোনটো কেমেৰা দেখাব তিনিটা 50 মেইনটো প্ৰাইমেৰী 50 আল্ট্ৰা ৱাইড এংগল লেন্স 8 হ'ল মাইক্ৰ'ছফ্ট ফিটিংছৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট আৰু 4K 30-60 FPS ভিডিঅ' বনাব আৰু কি লাগে লাইফত হয় নহয় আৰু যোনটো চেল্ফি কেমেৰা 20 MP চেল্ফি কেমেৰা লগত আপোনাৰ ইয়াৰ যোনটো পেনোৰামা লগত আপোনাৰ 1080-60 FPS আপোনালোকে ভিডিঅ' বনাব যোনটো ক'বলৈ মজা লগত ফিংগাৰপ্ৰিণ্ট চেন্সৰ হ'ব আৰু লগত এটা ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ লগত কম আপোনালোকৰ বেটাৰী 6200 mAh এটা বহুত ডাঙৰ দীঘল ষ্ট্ৰং বেটাৰী আৰু চেমচাঙৰ ৰেকৰ্ড ব্ৰেক কৰিছে কাৰোবাৰ কথা মনত পৰিছে ন চেমচাঙে হাইষ্ট ডাঙৰ বেটাৰী দিয়ে 6000 mAh কিন্তু 6200 mAh বেটাৰী যোনটো ক'ব গ'লে এটা বেষ্ট বেটাৰী আৰু লগত আপোনালোকৰ এটা পাৱাৰফুল চাৰ্জাৰ দিছে ফাষ্ট চাৰ্জাৰ 90 ৱাটৰ যোনটো ক'ব গ'লে এটা বেষ্ট ফোনটো ক'ব গ'লে এভৰিথিং ইজ ভেৰি গুড আৰু ৰেটটো আপোনাৰ অকল 22990 টকা চ' 23000 টকা আৰু 10 টকা কি আৰু চাহ খাম এইটো কথা বাকী ভিডিঅ'টো ইমানখিনি আছে ক'বলৈ আৰু মোৰ মতে বেষ্ট বাজেট বেলেঞ্চ ফোন ৰেডমি ওলাইছে চ' এই প্ৰাইচ কৰিব পাৰে এই ফোনটো চ' ভিডিঅ'ত ইমানখিনি আছিলে ক'বলৈ একো লগ পাম নেক্সট ভিডিঅ'ত এই প্ৰতিশ্ৰুতি টাটা বাই বাই জয় অসম শুভৰাত্ৰি